গাইজ এইটোৱে হ'ল মোৰ ৰাতিপুৱাৰ কাম। ময়ো মাস্ক পৰি গ'ল তুমি কি এবাৰ কৈ দিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰিব সময় হৈছে এতিয়া 5:07 মৰ্নিং আৰু এতিয়া তামোল ল'ব ওকে আপোনালোকে ভাবিছে চাগে যে ইমান ৰাতিপুৱা উঠি চাইকেল লৈ ক'ত যায় তো কৈ দিওঁ আজিৰ পৰা ডেইলি ব্লগ দিবলৈ আপোনালোকক ট্ৰাই কৰিম যিহেতু মই কালি এটা সৰুকৈ পোষ্ট এটা আপলোড কৰিছিলোঁ যে আপোনালোকক ডেইলি ব্লগ লাগিব নে এনেকৈ ক'ৰবাত ওলাই গ'লে ট্ৰেভেল ব্লগ এনেকৈ টাইপ লাগিব যিহেতু এতিয়া পৰিস্থিতি বহুত বেয়া গমেই পায় আপোনালোকে পৰিস্থিতি বেয়া তো গমেই পায় ক'তো ওলাই যাব পৰা নাই আৰু যিহেতু ক'তো ওলাই যাব পৰা নাই তো তাৰ কাৰণে ভাবিছোঁ আপোনাক যিখিনি মানে পাৰোঁ ডেইলি কেনেকৈ কি কৰোঁ এনেকৈ সৰুকৈ আপোনালোকক ব্লগ দিবলৈ ট্ৰাই কৰিম ডেইলি আৰু চাইকেল আৰু ইমান ৰাতিপুৱা ক'ত যাম চাইকেল লৈ অলপমান আপোনালোকক দেখাইও আনিম আৰু ক'ত যাম ট্ৰেইনে কৈ যাম চাই থাকিব এতিয়া চাইকেলত আৰু আপোনালোকক এটা কথা কৈ দিওঁ যে যিহেতু এতিয়া বৰ্তমান চলি আছে গমেই পাইছে আৰু ডেইলি ব্লগ দিম বুলি ভাবিছোঁ আৰু এইখিনি এপিছ'ড হিচাপত আপোনালোকক দি যাম গোটেইখিনি তো এইটো চাই থাকিব ডেইলি ব্লগ এপিছ'ড নম্বৰ 1 তো এনেকৈ দি যাবলৈ ট্ৰাই কৰিম খালি আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো চাই থাকিব আৰু এতিয়া গৈ আছোঁ বৰ্তমান বেলতলা আৰু ক'ত গৈছোঁ মানে বেলতলাত গৈ কিনে আপোনালোক গোটেইখিনি কৈ আছোঁ তাৰ কাৰণে মোৰ লগত ব্লগটোত চাই থাকিব আৰু ইফালে বেৰিকেড লগাই থৈ দিয়া আছে মানে আমাৰ এইখিনি কণ্টেইনমেণ্ট জ'ন হয় চালোঁ বেলতলা যিটো আপোনালোক কৈছিলোঁ বেলতলাত গৈ কিনে কৈ আছোঁ ক'ত গৈ আছোঁ বুলি মই আৰু ময়ো মাস্ক পৰি গ'ল অ'কে মাস্কখন পৰি গৈছিল যিহেতু চাইকেলত থৈ দিছিলোঁ ন এতিয়া চাৰিওফালে কণ্টেইনমেণ্ট জ'ন পৰিছে আৰু যেতিয়া য'ত মই থাকোঁ তাতো কণ্টেইনমেণ্ট জ'ন পৰিছে তো এতিয়া গৈ আছোঁ বৰ্তমান ছাৰ্ভে বেলতলাত আহি পালোঁ আহি কিনে কৈছোঁ ছাৰ্ভে কিয় গৈ আছোঁ কৈ দিওঁ এতিয়া গৈ আছোঁ যিহেতু মই ৰাতিপুৱা এনেকৈ সৰুকৈ এটা কাম কৰোঁ কি কৰোঁ বহুতে জানেই আৰু যিসকলে নাজানে তাৰ কাৰণে ব্লগটো চাই দিব লাগিব চাই লওক দেখাচ্ছে এইটোৱে হ'ল মোৰ ৰাতিপুৱা কাম দেখা পাইছে আপোনালোকে আৰু এইফালে আহি পাই গ'ল বস্তু আৰু এইখিনি ধুনীয়াকৈ চিজিল কৰোঁ চিজিল কৰা মানে আপোনালোকে টাইম লেপছটো চাই লওক লৈ ল'লোঁ বস্তুখিনি যি মানে পেপাৰখিনি লৈ ল'লোঁ পূৰা দেখা পাইছে আৰু পূৰা ৰেডি চাইকেল আৰু আপোনালোকে টাইম লেপছটো চালে গমেই পালে কি অলপ টাইম লাগে চিজিল কৰোঁতে আৰু এইখিনিয়ে আৰু পিছফালে যোনটো এইটো বিল্ডিংটো যে দেখা পাই আছে দেখা পাইছে এইটো বনাই আছে আপোনালোকে এটা সৰুকৈ দি দিওঁ দেখা পাইছে এইটো বনাই আছে বৰ্তমান এইফালে বনাই আছে এইটো চাই লওক এইটো কিয় বনাইছে গম পায়নে আপোনালোকে এই যোনটো এই কেইদিনমানতে আহি গ'ল যে ভূমিকম্পটো তো তাৰ ফলত এইটো ভাঙিছিল তো বহুতে বাতৰিটো পাইছিলে চাগে যোনটো বেলতলাত আছিলে লক্ষ্মী এপাৰ্টমেণ্ট আৰু এতিয়া হ'ল সেইটো এপাৰ্টমেণ্টটো লক্ষ্মী এপাৰ্টমেণ্ট যিটো মানে ভূমিকম্পত ভাঙিছিল আৰু এতিয়া বনাই আছে বাৰু আৰু এইটো এতিয়া বনাই আছে ধুনীয়া কৰি ওলাই আহিলোঁ মানে পেপাৰখিনি ওলাই আহিলোঁ আৰু এইখিনি দি কিনে আপোনালোকক লগ পাই আছোঁ আৰু এতিয়া অলপ টাইম হেৰি কৰক মানে অলপ থাকক এইখিনি দি কিনে আপোনালোকক লগ পাই আছোঁ কিবা অলপ কৈ দিয়া কি কম আৰু কৰোণাৰ টাইমত ৰাতিপুৱা কাম নেকি কাম কৰি আছোঁ পুৰা পুৰা চেম কাম এইফালে পেপাৰ আৰু এইফালে ল'ৰা এতিয়া পুৰা দি আছা নেকি পুৰা মাৰি আছোঁ আৰু 2 hours later দিয়া হৈ গ'ল আৰু এতিয়া আছোঁ বৰ্তমান ঘৰৰ গলিত আৰু অৱস্থা দেখাই পিছে পুৰা ঘামি গ'লোঁ আৰু এতিয়া ঘৰতে প্ৰথমতে ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ কিনে চাওঁ আৰু বাকী কি কৰোঁ খাই আপোনালোকে ব্লগটো চাই থাকিব কণ্টিনিউ আৰু এতিয়া পূৰা চাই লৈ লৈছোঁ আৰু এইফালে পূৰা বিস্কুট পূৰা মজা এতিয়া চাহ খাওঁ আৰু ওলাই যাম গাড়ী কৰোঁ
এই মাহীয়ে ফোন কৰিছিল ইটো পিছফালে বহি আছে যে অলপ লতা কটা যায় তো মোৰ কাম কৰা হৈ গ'ল ঘৰত গৈ ধুনীয়াকৈ চাহ তাহ খাই আহি গ'লোঁ ওলাই তাৰপিছত এতিয়া গাড়ী দিছোঁ আজি বেছি মটৰ ব্লগ নকৰোঁ আৰু এইফালে মাহী কিবা কৰি দিয়ে অলপমান অলপ হাই দি দিয়ে এবাৰ তো এতিয়া গৈ আছোঁ বৰ্তমান লতা কটাত কিয় গৈ আছোঁ দেখা পাব আৰু এইফালে কাউৰী পালি অলপ এতিয়া গৈছোঁ ডাইৰেক্ট লতা কটা মানে বশিষ্ঠ ন এতিয়া গৈছোঁ বশিষ্ঠ গাৰো বজাৰ বুলি কৈছোঁ আগত আছে বজাৰটো আৰু এইফালে ইয়াতে অহাৰ মেইন কাৰণ আছিল এইটোৱে মানে মাহীয়ে মানে এইটো কি কয় অলপ কচু চচু খাই ভাল পায়তো মানে সকলোৱে খাই ভাল পায় আৰু কচু চচু লৈ ল'ল দেখাই আছোঁ ৰ'ব এইটোৱে হ'ল ঊল কচু দেখাই যায় আপোনালোকক আজি দিনটোৰ মানে যিহেতু ডেইলি ব্লগ কৰিম বুলি কৈছোঁ তো এইটো গোটেইখিনি দেখাই যাম আৰু তাৰ লগতে যিহেতু বজাৰ কৰি আছে আৰু অলপমান বজাৰখন আপোনালোকক দেখাই দিম বুলি ভাবিছোঁ তো অলপ চাই লওক বজাৰটো এইফালে দেখা পাইছে পূৰা গাড়ীত বস্তু পূৰা বজাৰ আৰু পূৰা পাব্লিকৰ মাজত ব্লগ বনাই আছোঁ আজি আৰু এইফালে নে কি বজাৰ কৰা হৈ গ'ল এইফালে বস্তু বজাৰ লৈ ল'ল এইটো কঁঠাল সামনেল এটা কি বুলি কয় অ'কে এইটো কৈ পেলাই কঁঠালৰ মুচি এইটো আৰু পাব্লিকৰ মাজত ব্লগ হাউ টু ব্লগ ইন পাব্লিক অ'কে জাষ্ট আহি পালোঁ মানে মাৰ্কেট কৰি মানে বজাৰৰ পৰা আহি পালোঁ জাষ্ট আৰু এইফালে গাড়ী থৈ দিছোঁ মানে এতিয়া মাহীক থ'লোঁ কেতিয়াবাই থৈ পেলাই জাষ্ট এতিয়া ওলাই আহিলোঁ অলপমান মানে ওলাই আহি মানে এতিয়া ঘৰৰ ফালে গৈ আছোঁ তাৰ আগতে আপোনালোকক কৈ যাওঁ মানে কি আজি ভিডিঅ'ত ইণ্ট্ৰ' দিয়া হোৱা নাই অ'কে ইণ্ট্ৰ' দিয়া হোৱা নাই তো ইণ্ট্ৰ' দিলোঁ ত' হোৱাট ইজ দ্য পিপল ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনাদাৰ ব্লগ আৰু এইটো ডেইলি ব্লগ এপিছ'ড নম্বৰ 1 হয় আৰু আপোনালোকক যিমানকেইদিন পাৰোঁ এপিছ'ড টাইপত আপোনালোক দিবলৈ ট্ৰাই কৰিম মানে এপিছ'ড হিচাপে দিম আৰু এইটো হ'ল ব্লগ এপিছ'ড নম্বৰ 1 তো আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু ব্লগটো ইয়াতে শেষ হোৱা নাই তো দেখাই দিম আজি ক'ত কি হয় ক'ত কি কৰোঁ গোটেইখিনি দেখাই যাম আপোনালোকক তো বাকীখিনিতো দেখাই আছোঁ তো আপোনালোকে চাই দিব খালি কণ্টিনিউ আপোনাক এপিছ'ড হিচাপত লাগিব নালাগে আপোনালোকে জনাই দিব কমেণ্ট ছেকশ্যনত আৰু মই ভাবোঁ এপিছ'ড হিচাপে আপোনালোকক দিম যিহেতু এতিয়া ক'তো ওলাই যাব নোৱাৰোঁ কোনো এনেকুৱা লং ৰাইড চাইড কৰিব নোৱাৰি তো তাৰ কাৰণে আপোনালোক এপিছ'ড হিচাপত দিবলৈ মই ট্ৰাই কৰিম তো এইখিনি ক'বলৈ আজি এতিয়া ৰখিছিলোঁ বৰ্তমান আৰু এতিয়া ডাইৰেক্ট গৈ আছোঁ ঘৰত আৰু তাতে ঘৰৰ লগত কিবা কিবি আছে সেইখিনি কৰি লওঁ কৰি পেলাই আৰু দেখাই দিম আৰু এনেকৈ তো একদম ৰাতিলৈ দেখাম আপোনালোকক একদম ৰাতিলৈ দেখাম এইটো ব্লগ আৰু এইটো ব্লগ চাগে আপোনালোকে পাব কালি পাব এইটো ব্লগ মানে এতিয়া শ্বুট কৰি আছোঁ আজি মই এইটো ব্লগ শ্বুট কৰি আছোঁ মই আজি 9 তাৰিখ আৰু আপোনালোকে পাব চাগে এইটো অহাকালি 10 তাৰিখ মানে পাই যাব এইটো ব্লগটো মানে 10 তাৰিখে মানে এদিন গেপ হয় মাজত আৰু এতিয়া গৈ আছোঁ বৰ্তমান ডাইৰেক্ট ঘৰত চলো 75 years later. তো অ'কে ফ্ৰেণ্ডছ দেখা পাইছে বহুত বেছি আন্ধাৰ হৈ গ'ল এতিয়া আৰু মানে কি হ'ল মানে মই দিনত আহি পেলাই বহুত বেছি ভাগৰ লাগি গ'ল কাৰণে শুই দিলোঁ আৰু শুই উঠি দেখা পালোঁ পূৰা আন্ধাৰ হৈ গ'ল চাৰিওফালে দেখা পাইছে আপুনি আৰু যদি মই ভিডিঅ'টো এণ্ড কৰা নাছিলোঁ তো ভাবিছোঁ এতিয়া ভিডিঅ'টো এণ্ড কৰোঁ যদি ভিডিঅ'টো ভাল হৈছে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব লগ পাম এতিয়া নতুন চেনেল নতুন ঠাইত তিনি ডাটা পাই আৰু আপোনালোক এপিছ'ড হিচাপত দিলে ভাল হ'ব না মোক কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব আৰু আজিলৈ ইমানে ষ্টে হোম ষ্টে ছেফ অ'কে বাই বাই